কৈছে এনেকৈ আজিৰ দিনটো আমাৰ মহন্ত ডাঙৰীয়াই লৈ আহিছে তাত অসমৰ এটা সৌন্দৰ্যময় ঠাইলৈ য'লৈ আমি গতি কৰি আছোঁ। তাত আমাৰ সংগীতা অনুষ্ঠান আছে, সুৰৰ সন্ধ্যা। আমি যাত্ৰা কৰিছোঁ। আমাৰ লগত যাত্ৰাত আছে ধুনীয়া মহন্ত ডাঙৰীয়া, ঋতু হাজৰিকা নুমলীগড়, মৌচম গগৈ বোকাখাট আৰু আমাৰ সিংদা নগাঁও। নগাঁৱৰ নামটো কৈ দিয়ক। ৰিতুল বৰা। এয়া আমি গৈ আছোঁ দুৰ্বল দলং, সুন্দৰ এটি ঠাইলৈ। এয়া আমাৰ ঋতু দুৰ্বল মহন্ত, এয়া আমাৰ দুৰ্বল মহন্ত। দেখা দেখিছেনে? এয়া এফালে মানুহ আছে। আমাৰ গাড়ীখন বৰ দ্ৰুত গতিত আছে। দুৰ্বল মহন্ত। এয়া আমাৰ সিংদা। এয়া নিতুল মৌচম আৰু আমাৰ প্ৰকাশ। চাওক আপোনালোকে অসমৰ সৌন্দৰ্যময় ঠাই। সঁচাকৈ ইমান ধুনীয়া, ইমান ধুনীয়া এটা বাটে মনোমোহা ঠাইলৈ আমি আহিছোঁ। কিছু দৃশ্যাংশ আমি মানে সংগ্ৰহ কৰিছোঁ, যিবোৰ আমাৰ আগন্তুক বুঢ়া দিনত আমি ৰোমান্টিক দৃশ্যবোৰ চাই আমাৰ সোণালী দিনবোৰ, অতীতৰ সোণালী দিনবোৰ আমি মনত পেলাবৰ কাৰণে। গৈ পামেই এতিয়া। লাইভ এটা